Hello guys, welcome to my food funnel channel. মই এইটো ইউটিউব চেনেল হয়। মই এই চেনেলটোৰ দ্বাৰা মই আপোনালোকৰ বিভিন্ন ধৰণৰ খোৱাৰ মই এটা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আপোনালোকে যদি মোৰ এইটো ৰেচিপিটো যদি ভাল পায় নিশ্চয় ছাবস্ক্ৰাইব শ্বেয়াৰ আৰু লাইক কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকে যদি মোক উৎসাহ দিব নাদিয়ে তেতিয়াহ'লে মই নিশ্চয় আগলৈকো এনেকুৱা মই ভিডিঅ' বনোৱাৰ কাৰণে চেষ্টা কৰিম। গতিকে আজি মোৰ ৰেচিপিত কি আছে মই আপোনাক কৈছোঁ। এইটো হৈছে মোৰ প্ৰায় 1 কিলো ওজনৰ লোকেল মুৰ্গী হয়, লোকেল চিকেন। আৰু ইয়াৰ লগত আছে দৈ আছে মোৰ ঘৰতে 1/2 লিটাৰ। ইয়াৰ লগত আছে দুটা মিঠাই আছে আৰু এইটো গ্ৰেভি আছে। এইটো মাংসৰ লগত বনোৱা গৈছে এইটো গ্ৰেভি। ইয়াৰ লগত আছে ৰেচিপি আছে। ইয়াত আছে ধুনীয়া এইটো গাজৰ আছে, তিয়হ আছে আৰু অনিয়ন আছে। আৰু এটা স্প্ৰাইট আনিছোঁ। স্প্ৰাইটটো পূৰা 750 ml। গতিকে আপোনালোকে নিশ্চয় যদি মোৰ ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে নিশ্চয় আপোনালোকে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে লেটছ ষ্টাৰ্ট ফ্ৰেণ্ডছ। অ'কে, খাই ল'ম কেনেকুৱা হয়, আপোনালোকক নিশ্চয় শ্বেয়াৰ কৰিম কেনেকুৱা হয় পিছত খাই লোৱাৰ পিছত। মজা একদম। ধুনীয়া আছে। মোহনজিৎ দাই তাৰমানে এনেকুৱা ধুনীয়া বনাইছে, আচৰিত মানে ক'ব লাগিব, ইমান বিৰাট ধুনীয়া হৈছে খাবলৈ। তেখেতে ইমান কষ্ট কৰি বনাইছে মোৰ কাৰণে, মই তেখেতক ধন্যবাদ নিদিয়াকৈ থাকিব নোৱাৰে।
ফ্ৰেণ্ডছ আপুনি গম পালে আপোনালোকে যে মই পূৰা 1 কিলো ওজনৰ চিকেন এটা খালোঁ ইয়াৰ লগত এটা গল্লা খালোঁ দৈ খালোঁ আধা লিটাৰ অলপ পিঁয়াজি গাজৰ তিয়ঁহ সেইখিনি খালোঁ এটা স্প্ৰাইট আছে এটা স্প্ৰাইটটো খাই চেষ্টা কৰিছোঁ ओके ठीक है निश्चय कमेंट कर भिडिओ और आपलोगे जो मैं भिडिओ चाई ভাল पाइছে तेতিয়াহ'লে निश्चय शेयर करिब सबस्क्राइब करिब और लाइक करिब और आपलोगर बंधुসকলক যাতে शेयर কৰি তেখেতসকলে যাতে চাব পাৰে এইটো ভিডিওটো মানে উপভোগ কৰিব পাৰে এইটো কৰিব আপোনালোকে আৰু তাৰ পিছত যদি আপোনালোকৰ উৎসাহ আৰু সহায় সহযোগিতা আগবঢ়ায় তেতিয়াহ'লে নিশ্চয় মই ইয়াৰ আগলৈকে মই ইয়াতকৈ আৰু ভাল ভিডিও আপোনালোকক দিয়াৰ কাৰণে চেষ্টা কৰিম ঠিক আছে Don't